মোৰ ভাতখিনি বাঢ়ি দিয়াচোন মোৰ অফিচ যাব দেৰি হৈ আছে নহয় আজি মই ভাতেই বনা নাই নহয় দেখা কিয় দেখা নাই নেকি মই মেকআপ কৰি আছো চোৱা চাহ একাপে বনাই আনা চোৱাচোন মাকোৱা মায়ে ফোনত লেকচাৰ মাৰি আছে হ'ল আৰু আজি ভাতো নাপাম চাহো নাপাম বাই দেখা বাই তুমি মেকআপে কৰি থাকা অ মামা ক'ত গ'লা তুমি এজনী মেকআপত ব্যস্ত হৈ আছে আৰু তুমি শুনা মই কি আজি খালি মুখে অফিচত যাম নেকি কি হ'ল দেখা কি হ'ল ইমান টেটু ফালি চিঞৰি আছে যে আজি যে কোনেও ভাত বনোৱা নাই মই কি খালি মুখে অফিচত যাম পিংকি ক'ত গ'ল তাই মেকআপত ব্যস্ত হৈ আছে ৰবা মই তাইক চাই আছো ৰবা জলদি কৰা মই অফিচ যাব দেৰি হৈ আছে মা কি হ'ল তুমি যে একো বনোৱা নাই কিয় দেখা নাই নেকি মই মেকআপ কৰি আছো যোৱা ল'ৰাটোক চাহ একাপ বনাই দিয়া মই মেকআপ কৰি আছো মেকআপ পিছত কৰিবা যোৱা আৰু ৰাতিপুৱা উঠিয়ে মেকআপত ব্যস্ত হ'ব নালাগে নহয় যোৱা আপুনি চব ফোনত ব্যস্ত হৈ আছে আপুনি বনাই দিব নোৱাৰে নেকি চাহকাপ চাহ এইজনী মুখে মুখে তৰ্ক কৰাত লাগিছে নহয় মই কি কৰিম নহয় মা মই টাউনত ছোৱালী ঘৰ মেকআপে কৰি থাক জীৱনটো মেকআপ কৰিয়ে থাক বুঢ়ীটোক চাচোন দেহা 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 আহা বাপা কি যে বোৱাৰী ঘটিলো ল'ৰাটো সময়ত একো খাবকে নাপায় পাই কি হব যে ভগৱান কৃষ্ণ কৃষ্ণ মা যাই আছো ৰ'ব মামা মোৰ খোৱা হ'ল নহয় মই এতিয়া যাওঁ হ'লনে মই এতিয়া যাওঁ দেই যোৱা কাপোৰখিনি পিন্ধি সোনকালে যোৱা গৈ যোৱা তোমাৰ সময় দেৰি হৈ আছে নহয় পিংকি বাই আজি অফিচৰ পৰা আহোঁতে মোৰ কাৰণে এটা ব্লেক কালাৰ নেল পলিচ এটা আনিবচোন হ'ব দিয়া সোনকালে আহিবা কিয় আজি আমি বাহিৰৰ ডিনাৰ কৰিম হ'ব দিয়া কিন্তু এইটো কথা মাক নকবা আৰু মই দিনটো মোৰ মূৰ খাই থাকো মই ফোন কৰিম তুমি ওলাই আহিবা মোৰতো লগা নাই নহয় তোমাৰ যে সময়ত ওলোৱা হ'ব তোমাৰ কাৰণে মই চব কৰিম দিয়া বাই পিংকি পিংকি মা কি কৰি আছানো মেকআপ কৰা হোৱাই নাই নেকি মই কাপোৰ জাপি আছো তোমাৰ কি কাপোৰ জাপিছা গম পাইছো আৰু দেই যোৱা হেৰি ল'ৰাটো গ'লে নোখোৱাকৈয়ে যোৱা তুমি আমাৰ দুটাৰ কাৰণে ভাতখিনি সিজোৱা দেই হ'ব দিয়ক মই বৰুৱানী ঘৰৰ পৰা আহো আহি পিনে ভাত সিজোৱা পাব লাগিব দেই বল নহয় যে মানুহ ঘৰে ঘৰে গাহৰি থাকিব বৰুৱানী ঘৰৰ পৰা বহুত দিনৰ মূৰত দেই আমাৰ এইজনী বা ভাত হ'লনে নাই আকৌ পিংকি পিংকি ভাত হ'লনে মই মুখ হাতখিনি ধুও ধুলে আমাৰ দুয়োৰে ভাতখিনি সাজাগৈ আকৌ মই মুখ হাতখিনি ধুয়ে বুলি ভাত হ'লনে 5 মিনিট হৈ গৈছো মই তেতিয়া কৈছো মোবাইলে চাই ব্যস্ত মই ভাতেই বনোৱা নাই টাইমকে চোৱা নাই এতিয়া মই কি কৰো আইডিয়া মই অৰ্ডাৰে দিওঁ নেকি পিংকি 5 মিনিট 1 ঘণ্টা হৈ গ'ল যে কি হোৱাই নাই নেকি ভাত 2 মিনিট মা মই ভাত বাঢ়ি আছো 2 মিনিট আজি ভাত খাব পাম নে ল'ৰা নিচিনা ভাত খাবই নাপাম গৈ ৰ'ব মা হেল্ল' মই পেকেটলাইনটো যি অৰ্ডাৰ দিছো এতিয়ালৈকে আহি কিয় পোৱা নাই আৰু শুনাচোন তুমি আগপিন্ধি নাহিবা পিছপিন্ধি আহিবা মই এইখিনি ৰখি আছো আৰু বা 2 ঘণ্টা মূৰত ভাতখিনি খাই এতিয়াহে বহুত শান্তি পালো দেই পেটটোত ইমান জুই কৰাই আছিল এতিয়াহে ঠাণ্ডা পৰিলে পাই আজিতো খাব নাপাম বুলিয়ে ভাবিছিলো ভাতখিনি দেই বোৱাৰী ইমান সোৱাদকে বনালে কোনোদিনাচোন এনেকুৱা সোৱাদ নহয়ে আপোনালোকে ঘৰৰ সংসাৰ এপিছডটো কেনেকুৱা পালে কমেণ্টত জনাই দিব লাইক আৰু শ্বেয়াৰ কৰি দিব সাবস্ক্ৰাইব আৰু বেল আইকনটো টিপি দিব বাই